Hello friends, welcome to my YouTube channel. আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ঠাইডোখৰ নাম হৈছে হায়দৰাবাদ গচ্চিবলি। মই ইয়াত আপোনালোকক এখন হস্পিটেল দেখুৱাব বিচাৰিছোঁ। এইখন হ'ল হস্পিটেল AIG হস্পিটেল, এছিয়াৰ ভিতৰত গেষ্ট্ৰলজিৰ কাৰণে নাম্বাৰ 1 হস্পিটেল। ইয়াত গেষ্ট্ৰিকৰ মানে বহুত উন্নত চিকিৎসা কৰা হয় ইয়াত। সেইকাৰণে এইখন এছিয়াৰ ভিতৰত বৰ্তমানলৈকে নাম্বাৰ 1 হস্পিটেল হৈ আছে। বহুতো দেশ বিদেশৰ মানুহ ইয়ালৈ আহে চিকিৎসাৰ কাৰণে গেষ্ট্ৰিকৰ। আমাৰ অসমৰ পৰা বহুত মানুহ আহে, মই লগ পাইছোঁ। এই হস্পিটেলখন আছে হায়দৰাবাদৰ গচ্চিবলিত। ইয়াত কাম কৰা বেছিভাগ মানুহে আমাৰ অসমৰ আছে। ডাক্তৰো 4জন নে 5জন অসমৰ মানুহ আছে। বাহিৰত আৰু ভিতৰত মানে অন্যান্য কিছুমান কাম কৰা মানুহ অসমৰে আছে। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মই আৰু অকণমান উন্নত পৰ্যায়ৰ ভিডিঅ' বনাবলৈ সাহস পাওঁ। আৰু কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব।